মানে ৰাতিৰ পৰিৱেশ তাৰপিছত ইয়াতে ছুইচ বৰ্ড এটা থাকিব ছুইচ দিব ছুইচ দিওঁতে পোহৰ হ'ব কিন্তু সেই প্ৰথম যেতিয়া আহিব সোমাই আহিব সি মূৰ্তিটো লৈ তেতিয়া অলপ এই হেৰি লাগিব ঠাণ্ডা লাগিব আৰু অলপ মানে বিজুলী ঢেৰেকনি চলি আছে নমস্কাৰ মই ভূমনি আপোনালোক আটাইকে হিয়াভৰা স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক ভালে আছে যোৱা ভিডিঅ'টো দেখুৱালৈ গমেই পালে মোৰ মানুহজন অৰ্থাৎ মৃদুল বৰুৱাদেৱ ভ্ৰাম্যমাণ থিয়েটাৰলৈ গৈছে এবাৰ বৰদৈচিলা থিয়েটাৰলৈ গতিকে তাত বৰদৈচিলা থিয়েটাৰত বৰ্তমান এখন বিখ্যাত নাটক অসমৰ স্বনামধন্য নাট্যকাৰ মৃদুল বৰুৱা ছাৰৰ হাত নাটকখনৰ আখৰা হৈ আছে আৰু সেইখনত ডাইৰেকশ্যন কৰিছে মৃদুল বৰুৱাই গতিকে আখৰা শিবিৰত মোৰ মানুহজনো কেনেকৈ আছে কি কৰিছে তাত কেনেকৈ আছে আজি ভিডিঅ'টো মই তাৰ ওপৰতে আৰম্ভ কৰিছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ এয়া মই মৃদুল বৰুৱা এইকেইদিন মই এই থিয়েটাৰ শিবিৰত আছোঁ শিবিৰত মানে এতিয়া আমাৰ ৰিহাৰ্চেল চলি আছে এই ৰিহাৰ্চেল পিৰিয়ডটোত ৰিহাৰ্চেলৰ সময়খিনিত মোক এটা ঘৰত থাকিবলৈ দিয়া হৈছে অস্থায়ীকৈ মই আছোঁ ইয়াত গতিকে আহকচোন এই ঘৰটো মই আপোনালোকক দেখাই দিওঁ আহক তেনেহ'লে মই থকা ঘৰটো আপোনালোকে চাই লওক এইটোৱেই হ'ল এণ্ট্ৰেঞ্চ এয়া এনেকৈ সোমাই আহি এইটো প্ৰথম ৰুম এয়া প্ৰথম ৰুমটোত এয়া মোৰ লগত যিজন থাকে সহায়ক হিচাপে এইটো গোপাল নমস্কাৰ কওক নমস্কাৰ এইটো গোপাল মোৰ লগত থাকে সি মোক অকণমান কিবা কিবি হেল্প কৰি দিয়ে এইখন গোপালৰ বিচনা এইখন গোপালৰ ফেন এইটো প্ৰথম ৰুম এইটোৰ পৰা এনেকৈ সোমাই আহি এইটো হ'ল আমাৰ এনেই আৰু ডাইনিং কিন্তু এতিয়া আমি দুদিনমানৰ কাৰণেহে আছোঁ ইয়াত আৰু ডাইনিং চাইনিং পতা নাই তথাপিতো এইটো এটা ডাইনিং ৰুম ডাইনিঙৰ পৰা এইটো সিপিনে সেইটো বাথৰুমৰ পৰা এইটো হ'ল আমাৰ কিটচেনত সৰু সুৰাকৈ কিটচেন এটা মই ৰাখিছোঁ চাহ দিনত যাব লগা নহ'লে ভাত পানী বনাই আৰু খাওঁ গতিকে অলপ খেলি মেলি হৈ আছে বেয়া নাপাব মই থকাহে আৰু গতিকে ঘৰৰ মানুহজনী নাই নহয় ঘৰৰ মানুহজনী থাকিলে চিজিল হৈ থাকে এতিয়া মই অকলে আছোঁ যিটো গতিকে সিমান চিজিল নাই বেয়া নাপাব এইখন মোৰ বিচনা এইটো মই শোৱা ৰুম এইখন মোৰ বিচনা বিশেষ একো নাই মানে যাযাবৰী জীৱন টাইপটো গতিকে এইটো বেগ ট্ৰলিটো এইখন টেবুল ইয়াতে অকণমান কিবা কিবি আছে আৰু স্ক্ৰিপ্ট চাব লাগে গতিকে এইখিনিয়ে হ'ল মোৰ সাময়িকভাৱে মই থকা ৰুমটো এয়া মানুহজন ৰিহাৰ্চেলত এয়া ডাইৰেকশ্যনত ব্যস্ত খুলি দিয়ক ৰাজা চাহেব দৰজাখন খুলি দিয়ক চাহেব খুলি দিয়ক ৰাজা চাহেব খুলি দিয়ক ৰাজা চাহেব দৰজাখন খুলি দিয়ক
বৰুৱা ঘূৰি আহিছে হৰিকত বৰুৱা চিন্ময় বিভিন্ন ব্যস্তহে আছে ঘূৰি ফুৰিছে আহি এতিয়া আমি ৰিহাৰ্চেলত লগ হৈছোঁ আৰু একেলগে আছোঁ আমি দুয়োটা মানে টোটেল আমাৰ নাটকখনৰ এতিয়া মিউজিকটো অৰূপে কৰিলে হৈ গৈছে তুমি এনেই কেনেকুৱা এটা ধাৰণা কৰিছা মিউজিক অমৰ সৃষ্টি শৰ্মা শ্ৰদ্ধাৰ তেখেতৰ লিখা নাটক কৰিবলৈ পালে নিজকে ধন্য মানুহ সৌভাগ্যশালী বুলি ভাবোঁ থিয়েটাৰত থাকি কৰিবলৈ পাইছোঁ আৰু অৰূপৰ সংগীত মই আগৰ পৰাই অৰূপৰ সংগীত ভাল পাওঁ অৰূপৰ সংগীত খুব ধুনীয়াকৈ তাতে সংযোজন কৰিছে আমাৰ শ্ৰদ্ধা পৰিচালক মৃদুল বৰুৱা ডাঙৰীয়া তেখেতে নাটকখন পৰিচালনা কৰিছে এটা নতুন সোৱাদ যিহেতু মৃদুলদা এখন বেলেগ মানে এটা সময়ত মানে এতিয়াও সেই NSG নিচিনা এখন প্লেটফৰ্মত মৃদুলদাই কাম কৰি আহিছে আৰু তেওঁৰ পৰা জানিবলগীয়া বহুত আছে বহুত শিকিবলগীয়া আছে শিকিবলৈ চেষ্টা কৰি আছোঁ তেখেতে শিকাইছে খালি অলপ ভয় লাগে বহুত সংগীতে ডাঙৰ ডাঙৰকৈ চাই থাকে যেতিয়া আৰু আশা ৰাখিছোঁ মানুহে নাটকখন খুবেই ভাল পাব এটা সোৱাদ এটা পাব অন্য ধৰণৰ এটা সোৱাদ পাব অভিনয়ৰ আজিকালি যিটো হেৰাই গৈছে নাটক বুলি ক'লে নাটকৰ যিটো সোৱাদ হেৰাই গৈছে সেই সোৱাদটো মানে কাজল আচ্ছা কাজল কোৱাচোন তুমি এই বছৰটো আমি একেলগে থাকিমেই ইতিমধ্যে আমি এটা মাহ প্ৰায়ে পাৰ কৰিছোঁৱেই সামগ্ৰিকভাৱে তোমাৰ অনুভৱ কেনেকুৱা এতিয়াতো হাত নাটকখনৰ ৰিহাৰ্চেল হৈ আছে মিউজিক হৈ আছে খুব বেছি এক্সাইটেড আৰু এতিয়া মৃদুলদাৰ ওচৰত আছে মুখত কোৱা হ'ব একদম আঙুলি ধৰি ধৰি শিকাই দিছে গোটেইখিনি কেনেকৈ কৰিব লাগে কি কৰিব লাগে আৰু নাটকখন ইমান বেছি ধুনীয়া বহুত বছৰ পুৰণা নাটক কিন্তু বহুত বেছি ধুনীয়া আৰু যোনটো মোৰ চৰিত্ৰ মই কৰি আছোঁ মই ফাৰ্ষ্ট টাইম এনেকুৱা এটা চৰিত্ৰ কৰি আছোঁ বহুত বেছি এক্সাইটেড হৈ আছোঁ পাৰিছোঁ নে নাই শিকাইটো দি আছোঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ বাকী মৃদুলদাহঁতে জানে আৰু কি কৰি আছোঁ আৰু আপোনালোকে চাবলৈ আহিব বহুত বেছি এক্সাইটেড মই জানো বহুত 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 ভাল পাব এয়া ডাইৰেক্টৰ ছেটত অলপ বহি আছে আমাৰ হাত নাটকখনৰ ৰিহাৰ্চেল মিউজিক ৰিহাৰ্চেল আমি কেনেকুৱা পাইছা এইবাৰ নতুন তুমি প্ৰথম আহিছা থিয়েটাৰত আহি তোমাৰ অনুভৱটো কেনেকুৱা হৈছে ভাল লাগিছে নতুনকৈ আহিছোঁ তাতে মৃদুল ছাৰৰ নিচিনা মানুহ এজন লগ পাইছোঁ তাতে যে থিয় হ'ব পাইছোঁ ওচৰত তাকে বহুত বেছি ভাল লাগিছে তেখেতে চবটোৱে শিকাইছে ভৰি খোজলৈকে শিকিবলগীয়া হৈছে তেখেতৰ পৰা খঙো কৰিছোঁ অলপ ন গালিও খাইছোঁ খুব গালি খাইছোঁ আজি দিনটোলৈকে গালি খাই আছোঁ তথাপিও বেয়া পোৱা নাই মনত একো বেয়া ভাৱ নাই মনত অকল এটাই ভাৱ মুঠতে শিকি যাওঁ কেনেকৈ তেখেতলোকৰ পৰা ইমান ঠিক আছে ভাল এই আমাৰ বৰদৈচিলাৰ হিৰো যোৱা বছৰো আছিল দীপাংকৰ ইয়াক আগতেও পাইছোঁ মই চিৰিয়েলটো প্ৰথম পাইছোঁ আৰু সি থিয়েটাৰ আহিছে এই বছৰ তাৰ দ্বিতীয় বৰ্ষ যোৱাটো বৰ্ষ সি খুব ভাল ধৰণে পাৰ কৰিলে এই বৰ্ষ আকৌ থিয়েটাৰ বৰদৈচিলাতে চুক্তিবদ্ধ হৈছে গতিকে লগ পাইছোঁ দীপাংকৰ তোমাৰ অনুভৱটো কোৱাচোন হাত নাটকখন লৈ পেলাই হাত নাটকখন সামগ্ৰিকভাৱে কেনে হৈছে মিউজিক হাত নাটকখন লৈ পেলাই সঁচাকৈ মানে খুব ভাল লাগিছে ইমান পুৰণা এখন নাটক আৰু এখন আগতে বৰদৈচিলাই মঞ্চস্থ কৰিছিলে তাৰপাছত আমাৰ নিচিনা নতুন নৱপ্ৰজন্মৰ মানুহখিনিয়ে কৰিবলগীয়া হোৱাটো খুব আচলতে কঠিন কাম হৈ পৰে কিন্তু মৃদুলদাই মানে অকণমান সহজ কৰি দিছে আমি কিমান কৰিব পাৰিছোঁ ঠিক সেইটো ক'ব নোৱাৰোঁ যে ইমান কৰিব পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতে মানে ডাইৰেক্টৰ হিচাপে হয়তো এনেকুৱা কম ওলাব যি প্ৰত্যেককে মানে একদম হোৱা কফ পৰা শিকোৱাৰ নিচিনা শিকাই কৈ আছে মানে একদম প্ৰত্যেককে কম বুলিয়ে নহয় প্ৰত্যেককে যাতে আমাৰ আচলতে কামটো ভাল হোৱাৰ স্বাৰ্থত আৰু খুব ভাল লাগিছে তাৰমানে এয়া মানে আমাৰ ৰিহাৰ্চেলৰ ফাকে ফাকে এটা আড্ডা এয়া ধুনীয়া ধুনীয়া আড্ডা ৰাইজে মানে ডাইলগ আওৰাই আছে খুব ধুনীয়া ৰিহাৰ্চেল হৈ আছে এয়া গতিকে মাজে মাজে মানে ধৰণৰ আড্ডাটো আমি মিলিত হওঁ তাকে অকণমান দেখাই দিলোঁ এয়া সেইপিনে এইপিনে এইসকলে আড্ডা মাৰি আছে এইপিনেও চলি আছে আড্ডা ধুনীয়াকৈ আড্ডা চলি আছে আমাৰ সুন্দৰভাৱে বিমল কোৱাচোন নাটকখনৰ বিষয়ে অকণমান মানে তুমি কেনেকুৱা পাইছা কেনেকুৱা হ'ব বুলি এটা ধাৰণা কৰিছা নাটকখন খুবেই ভাল লাগিছে বিশেষকৈ মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ আপোনাৰ লগত কৰিছে আপোনাৰ ডাইৰেকশ্যন কৰিব পায় গতিকে খুব ভাল লাগিছে আৰু মোৰ এটা বেয়া লাগি আছে আপুনি দিয়া মতে নকৰিব এইখিনি কৰিম বুলি আপোনাক মই কথা দিলোঁ ছাৰ ঠিক আছে এইটো ৰিহাৰ্চেলত আমি চবেই নাটকখন খুবেই ভাল পাব হাত নাটকখনৰ আমাৰ মিউজিক হৈ গৈছে কেনেকুৱা অনুভৱ কেনেকুৱা কোৱাচোন
খুব ভাল দাদা অনুভৱটো আমি গোটেইখিনিয়ে যিমান পাৰোঁ বুজাই দিয়াৰ চেষ্টা কৰিছোঁ নাটকখনৰ ভালৰ স্বাৰ্থত আৰু অৰূপে খুব সুন্দৰ মিউজিক কম্প'জিশ্যন কৰিছে আমি ভাবিছোঁ এখন সৰ্বাংগ সুন্দৰ নাটক হ'ব আমি ইয়াতে উপহাৰ দিব পাৰিম এই আমাৰ তোমাৰ অনুভৱটো কোৱা নমস্কাৰ খুব ভাল অনুভৱ আৰু এটা এক্সাইটমেণ্ট আছে নাটকখনত গতিকে অন্য ধৰণৰ অভিনয়তকৈ ইয়াত মানে অভিনয়ৰ হেৰিটো অকণমান বেলেগ ধৰণৰ ইনভলভমেণ্টটো আৰু সেইকাৰণে খুব বেছি ভাল লাগিছে কষ্ট কৰিব লগা হৈছে কষ্ট কৰিব লাগিব আৰু এক্সাইটমেণ্ট আছে গতিকে দৰ্শকো এক্সাইট হৈ থাকিব আমাৰ লগত আৰু সেইকাৰণে নাটকখনৰ মজাটো অকণমান বেলেগ অৱশ্যে এতিয়ালৈকে টেকনিকটো অহা নাই টেকনিকটো আহিলে চাগে আৰু আমি অলপ এক্সাইটেড হ'ম গতিকে আমাৰ আশা আছে টেকনিকটো খুব ভাল হ'ব ঠিক আছে তেতিয়া বৰ সুন্দৰ নাটক সুন্দৰ মানে অতি বেলেগ ধৰণৰ ব্যতিক্ৰমী অলপ ব্যতিক্ৰমী হ'ব বুলি আমি আশা কৰিছোঁ আশা কৰিছোঁ এখন খুব ধুনীয়া হৈছে মই ধুনীয়া চৰিত্ৰ এটা ৰূপায়ণ কৰি আছোঁ আৰু মৃদুলদাৰ পৰিচালিত হাত বৰদৈচিলা থিয়েটাৰত এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে হাতখন লৈছে আগতে মই গম পাইছিলোঁ যে হাত নাটকখন খুব জনপ্ৰিয়তা অৰ্জন কৰিছিলে এইবাৰ মই আশাবাদী যে এইবাৰো হাত নাটকখনে জনপ্ৰিয়তা শীৰ্ষত থাকিব বুলি মই আশাবাদী মিউজিক খুব ধুনীয়া হৈছে অৰূপদাই মিউজিক কৰি মানে ৰাতিৰ পৰিৱেশ তাৰপিছত ইয়াতে ছুইচ বৰ্ড এটা থাকিব ছুইচ দিব ছুইচ দিয়া দিওঁতে পোহৰ হ'ব কিন্তু সেই প্ৰথম যেতিয়া আহিব সোমাই আহিব সি মূৰ্তিটো লৈ তেতিয়া অলপ এই হেৰি লাগিব ঠাণ্ডা লাগিব আৰু অলপ মানে বিজুলী ঢেৰেকনি চলি আছে ইয়াতে সেই গানটো আহিবনে মানে গোটেই প্ৰথমটো ডাইলগ নাই 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 আছে পিছত এহেঁত সোমাই আহিব না এই এহেঁত ওলাব এই কৰ্মচাৰী দুটা তাৰপিছত এটা সেইটো সেই কাটা মেলা এই হাত কাটা কিন্তু বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহৰ ভিডিঅ'টো আজি মই এয়া মঞ্চৰ পৰা সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই